বৰ্তমান আহি আমি তিতাবৰ পাই গ'লোহি দুইটাই লগৰজনলৈ ৰখি আছোঁ। বৰষুণৰ বতৰ আপোনাৰ গাড়ীৰ অৱস্থা নাই, একদম চেঞ্জ পকেটৰ মাছ আপোনাৰ কি চাব গাড়ীখনকে দেখাম আপোনাৰ চাই থাকক ভিডিঅ'টো শেষলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম য'লৈ গৈ আছোঁ। এতিয়া আপোনালোকক নকওঁ ক'লৈ গৈ আছোঁ, খালি আপোনালোকে দেখিলে গম পাব। এইটো মোৰ লগৰে হয় মাধুৰ্য, ইয়াৰ কাৰণে যাওঁ, আচলতে মোৰ কাম নাই, এনেই যাওঁ আৰু ইয়াৰ লগতে। সি বোলে আজি গাহৰি চাহৰি খুৱাব বোলে ক'ৰবাত বোলে, মই গাহৰি লোভতে আহিছোঁ আৰু বেলেগ কাম নাই মোৰ ঘৰত, এনেই ফকতীয়া মানে। লগৰজনেও বৰ্তমান আহি পাইছে, সেইজন উলেট চুলেট লৈ যাওঁ আৰু লাহেকৈ গোটেইকেইজন লাগিব আপোনালোকৰ 1 ঘণ্টা 2 ঘণ্টামান। এইজনৰ কাৰণে ৰখি আছিলোঁ। আপোনালোকে ভিডিঅ'টো সেইফালে চাই থাকক, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া চিনামৰা পাই গ'লোহি, ভিডিঅ'টো সেইফালে চাই থাকক। গৈ পাই আছোঁ গৈ আছোঁ একদম। এই থাম্বনেইল দেখি গম পাবই আৰু হলোৱা যেনিবা একদম এইডোখৰ আপোনাৰ চিনামৰা তিনিআলি বুলি কয় দেখোন। যোৰহাটলৈ আপোনাৰ ইয়াৰ পৰা 7 কিলোমিটাৰমান আছে। আমি য'লৈ যাওঁ মানে তালৈ 10 কিলোমিটাৰমান আছে। ডাঙৰ ভিডিঅ'টো সেইফালে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আমি এতিয়া বৰ্তমান আহি চিনামৰা তিনিআলিত ৰখিছোঁ। ডকুমেণ্টছ দুটামান আপোনাৰ জেৰক্স কৰিব আছে বুলি কৈছে। আমি দুজনে আহি পালোহি। কি ডকুমেণ্টছ যেন নাজানো আৰু আছে ডকুমেণ্টছ আছে, আপোনাৰ টিটি মেলি অৱস্থা নাই। চলি থাকে চিনি পাবই আমি, মই এতিয়া য'ত যাম। তাৰ ভিডিঅ'টো সকলোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইকেইজন সোমাই থাকে দোকান এখনত সোমাইছোঁ, তাকে কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ। ভোকো লাগিছে একদম, ৰাতিপুৱাতে আহি দিলোঁ। খাই থাকক আপোনালোকে। আপোনালোকক য'লৈ আহিছিলোঁ কৈছিলোঁ, তাৰ আহি বৰ্তমান আমি মই আপোনালোকক য'লৈ আহিছিলোঁ কৈছিলোঁ, এতিয়া আপোনালোকে দেখি হয়তো গম পাইছে ক'লৈ আহিছিলোঁ। আপোনালোকৰ এই চিনামৰা আপোনাৰ এয়া ONGCলৈ আহিছিলোঁ। ডকুমেণ্টছ ভেৰিফিকেশ্যন আছে, এই লগৰকেইজনে তাকে সিহঁতক চেক কৰি আছে ডকুমেণ্টছবোৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। মোক সোমাবলৈ নিদিব হয়তো, অকল কেণ্ডিডেটবোৰকে সোমাব দিব।